হেল্ল' গাইজ, আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ বিশ্বৰ কেইটামান বহুত প্ৰকাণ্ড জন্তু যি সিহঁতৰ এভাৰেজ চাইজতকৈ বহু গুণেই ডাঙৰ। তেন্তে ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 5, ফ্লেমিছ জায়াণ্ট ৰেবিট। এই ৰেবিটটোৰ ওজন গড়ে 6.8 কিলোগ্ৰাম বা 15 পাউণ্ড হয় আৰু আটাইতকৈ ডাঙৰবোৰৰ ওজন 10 কিলোগ্ৰাম বা 22 পাউণ্ড পৰ্যন্ত হ'ব পাৰে। আৰু ৰেকৰ্ডত আটাইতকৈ দীঘল ৰেবিটটো প্ৰায় 1.3 মিটাৰ বা 4 ফুট 3 ইঞ্চি দীঘল হয়। আপোনালোকে এই ৰেবিটটোৰ বিষয়ে আগতে জানিছিল নে? যদি জানিছিল প্লিজ কমেন্ট কৰিব নাপাহৰিব। নম্বৰ 4, এণ্টাৰ্কটিক ব্লু হুৱেল। আপোনালোকে জানে যে ব্লু হুৱেল হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণী, কিন্তু ব্লু হুৱেলৰ বহুতো প্ৰজাতি থাকে। ইয়াৰ সকলোতকৈ ডাঙৰ প্ৰজাতিটোৰ নাম হৈছে এণ্টাৰ্কটিক ব্লু হুৱেল। এই এণ্টাৰ্কটিক ব্লু হুৱেলটো হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণী, যাৰ ওজন প্ৰায় 4 লাখ পাউণ্ড বা 33টা হাতীৰ সমান হ'ব পাৰে আৰু দৈৰ্ঘ্য হৈছে 98 ফুটলৈকে হ'ব পাৰে। আপোনালোকে আগতে ইয়াৰ বিষয়ে জানিছিল নে? যদি জানিছিল প্লিজ কমেন্ট কৰিব নাপাহৰিব। নম্বৰ 3, গ্ৰীণ এনাকোণ্ডা। মই এটা ভিডিঅ'ত কৈছিলোঁ যে গ্ৰীণ হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম সাপ। এতিয়ালৈকে ৰেকৰ্ড কৰা আটাইতকৈ গধুৰটো আছিল 227 কিলোগ্ৰাম। এই বিশাল সাপটো 8.43 মিটাৰ দীঘল আছিল আৰু 1.11 মিটাৰ পৰিধি আছিল। আপোনালোকে ইয়াৰ বিষয়ে আগতে জানিছিল নে? যদি জানিছিল প্লিজ কমেন্ট কৰিব নাপাহৰিব। নম্বৰ 2, ইংলিছ মাষ্টিফ ডগ। এই কুকুৰবোৰৰ উচ্চতা 30 ইঞ্চি পৰ্যন্ত বৃদ্ধি হোৱা দেখা যায় আৰু লগতে সিহঁতৰ ওজন 250 পাউণ্ডলৈকৈ বৃদ্ধি হোৱা দেখা যায়। আৰু লগতে ইংলিছ মাষ্টিফ ডগ হৈছে পৃথিৱীৰ আটাইতকৈ গধুৰ কুকুৰ। এতিয়ালৈকে ৰেকৰ্ড কৰা আটাইতকৈ ডাঙৰ কুকুৰটোৰ নাম আছিল আইকামা জৰ্বা নামৰ এটা ইংলিছ মাষ্টিফ ডগ, যাৰ ওজন আছিল 343 পাউণ্ড। আপোনালোকে ইয়াৰ বিষয়ে জানিছিল নে? যদি জানিছিল প্লিজ কমেন্ট কৰিব নাপাহৰিব। নম্বৰ 1, জাপানীজ স্পাইডাৰ ক্ৰেব। এই কেঁকুৰাটো হৈছে সামুদ্ৰিক কেঁকুৰাৰ এটা প্ৰজাতি যি জাপানৰ চাৰিওফালৰ পানীত বাস কৰে। এই কেঁকুৰাটোৰ ঠেংবোৰ অতি দীঘল, সেইবাবে সাধাৰণ কেঁকুৰাতকৈ কেঁকুৰাটো বহু গুণেই ডাঙৰ। আৰু লগতে আপোনালোকে জানেনে পৃথিৱীৰ আটাইতকৈ গধুৰ কেঁকুৰাটোৰ নাম হৈছে টাছমেনিয়ান জায়াণ্ট ক্ৰেব। এই কেঁকুৰাটোৰ ওজন প্ৰায় 17.6 কিলোগ্ৰাম পৰ্যন্ত হ'ব পাৰে। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ কমেন্ট কৰিব নাপাহৰিব আৰু লগতে মোক ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা নাই প্লিজ ইয়াৰ ফ'ল' কৰি ল'ব। তেন্তে বন্ধুসকল আজিলৈ লৈছোঁ বিদায়, এণ্ড চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টেক কেয়াৰ, পিছ, জয় আই অসম, বাই বাই।